everyone, welcome to X School. X School or নতুন এটা series simplified series হলে আপোনালোক সকলোকে স্বাগতম জনাইছো। এই simplified series তোৰ মূল উদ্দেশ্যটো হৈছে যিমান বিলাক আমাৰ টপিকস আছে আমি বস্তুবোৰ chapter wise পঢ়ো। এইটো চ্যাপ্টাৰ এখিনি বস্তু আছে, এইটো চ্যাপ্টাৰ এখিনি বস্তু আছে, কিন্তু সমাজ বিজ্ঞানৰ বস্তুবোৰ আমি টপিক ওয়াইজ পঢ়িব পাৰো। এইটো টপিক আজি পঢ়িলো, কাইলে হেতু টপিক পঢ়িলো, তেতিয়া আমাৰ কি হয় ঘটনা ক্ৰমান্বয়ে সেই বস্তুবোৰ ক্ৰনোলজিক্যালি আমাৰ মনত থকা মনত ৰাখিব পৰা ক্যাপাসিটিটো বৃদ্ধি পায়। আৰু আমি বস্তুবোৰ যেতিয়া আমি এটা টপিক লৈ পায় বিশেষ টপিক এটা লৈ পেলাই আমি যেতিয়া পঢ়ো তেতিয়া সেই টপিকটোৰ ওপৰত আমাৰ কনসেপ্টটো বেছি ক্লিয়াৰ হয় rather than doing it as a chapter to কৰাতকে chapter আমি গোটেইবোৰ বস্তু পঢ়িব লাগে নহয় জানো। গতিকে যদি আমি এটা টপিক লৈ পেলাই পঢ়ো, এটা বিশেষ টপিক লৈ পেলাই পঢ়িলে তেতিয়া আমাৰ কনসেপ্ট ক্লিয়াৰ কৰাত বেছি সুবিধা হয়। আৰু আজি তেনেকুৱা এটা টপিক লৈ আপোনালোকৰ মাজলৈ আহিছো। টপিকটো হৈছে পাৰ্টিশন অফ বেংগল, বংগ বিভাজনৰ পটভূমি। এটা আপোনালোকৰ হিষ্ট্ৰী ক্লাস 10 ৰ হিষ্ট্ৰী ফাৰ্স্ট চ্যাপ্টাৰৰ এটা টপিক হয়। ফাৰ্স্ট চ্যাপ্টাৰটো বংগ বিভাজনৰ ওপৰত আছে, তাৰপিছত স্বদেশী আন্দোলনৰ ওপৰত আছে। আমি একদম সিম্পল টপিক এটা লম তাৰ পৰা। এইটো বংগ বিভাজনৰ পটভূমি। আমি বহুত ডাঙৰ ডাঙৰ প্ৰশ্ন উত্তৰ লিখো 5 নম্বৰীয়া 4 নম্বৰীয়া, আমি বিভিন্ন ধৰণৰ কথা আমি পাতো বংগ বিভাজনৰ ওপৰত, আমাৰ টিচাৰেও পঢ়াই ক্লাছত। কিন্তু আচলতে বংগ বিভাজনটো কি এজ সিম্পল মানে সিম্পলি আমি সেই বস্তুটো বুজিব লাগিব বংগ বিভাজনটো কি হয়। প্ৰথমতে আমি তাৰ নামটো ডিকোড কৰিব লাগিব। বংগ বিভাজন, পাৰ্টিশন অফ বেংগল। এটা বিভাজন মানে কি? বেংগল মানে তো আমি বুজি পালো বংগ মানে এখন ঠাইৰ নাম, ইন্ডিয়াৰে কৰবাত আছে যেহেতু আমি ইন্ডিয়ান হিষ্ট্ৰী পঢ়ি আছো। গতিকে পাৰ্টিশন মানে কি হয়, বিভাজন মানে কি হয়? পাৰ্টিশন মানে আছে ডিভাইড কৰা, ডিভাইড কৰা, ভাগ কৰা। অৰ্থাৎ বংগ বিভাজনটো বুজোতে আমাৰ মনত কি থাকিব লাগিব? প্ৰথম কথাটো যে বংগ নামৰ এখন হয়তো অঞ্চল আছে, এখন যিকোনো ৰাজ্য আছে, কিবা এখন ঠাই আছে যাক ভাগ কৰা হৈছে, ডিভাইড কৰা হৈছে। কিয় ডিভাইড কৰা হৈছে? আমাৰ মনত সেইটো বস্তু আহিব প্ৰথম। আমাৰ বোলে গাঁও এখন আছে, গাঁওখনক বোলে দুভাগ কৰি দিয়া হৈছে। কিয় দুভাগ কৰি দিয়া হ'ল? তাৰ আঁৰত নিশ্চয় কিছুমান কাৰণ থাকিব, হয়নে নহয়? অসম আগতে গোটেই নৰ্থ ইষ্টখন অসম আছিলে, বৃহত্তৰ অসম আছিলে। তাৰ পাছত নাগালেণ্ড হল, মণিপুৰ হল, ত্ৰিপুৰা হল, বেলেগ বেলেগ মেঘালয়, বেলেগ বেলেগ ৰাজ্য হৈ গল। তেনেকে বংগখনকো এটা ডিভাইড কৰাৰ প্ৰচেষ্টা হৈছিলে। কেতিয়া হৈছিলে? 1905 1905 চনত এই বংগ বিভাজনৰ প্ৰক্ৰিয়াটো হৈছিলে। পাৰ্টিশন অফ বেংগলটো হৈছিলে কেতিয়া? লৰ্ড কাৰ্জনৰ শাসনকালত। ভাইসৰয় কোন আছিলে? লৰ্ড কাৰ্জন। তেতিয়া আমাক ব্ৰিটিছে শাসন কৰি আছিলে। আমি স্বাধীনতা কিমান চনত পাইছো? 1947। এই ঘটনাটো কিমান চনত হৈছে? 1905 চনত। গতিকে ব্ৰিটিছৰ শাসন কালত কি হৈছিলে? বংগ বিভাজন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছিলে। আৰু এইটো নিশ্চয় কিবা এটা ডাঙৰ ঘটনা হ'ব যদি আমি আমাৰ কিতাপত পঢ়ি আছো। হিষ্ট্ৰীত যদি কিবা এটা বস্তু আমি যদি বুৰঞ্জী হিচাপে পঢ়ো তাৰ অৰ্থটো হৈছে তাৰ কিবা এটা গুৰুত্ব নিশ্চয় আছে, হয় নহয়? এই বংগ বিভাজনটোৰ গুৰুত্বটোনো কি, বংগ বিভাজনটোনো কি, আমি সেই আজি এই টপিকটোত হেতুকে পঢ়িবলৈ গৈ আছো। ঠিক আছে? লৰ্ড কাৰ্জনৰ শাসনকালত 1905 চনত কি কৰা হৈছিলে? বংগ নামৰ যিখন ঠাই সেইখন ঠাইক ভাগ কৰি লৈছিল। এতিয়া আমি জানিব লাগিব যে বংগ ক'ত আছে। ঠিক আছে? ইণ্ডিয়াৰ মেপ এখন চাইছো। বহুত বেয়া মোৰ ড্ৰয়িং, তথাপি চেষ্টা এটা কৰো আৰু। ধৰি লওক এখন ভাৰতবৰ্ষ, ধৰিয়ে ল'ব লাগিব বাৰু যিটো অৱস্থা হৈছে। ধৰি লওক এখন ভাৰতবৰ্ষ, এখিনি ভূটান, এখিনি নেপাল। ঠিক আছে? ইয়াতে আমাৰ কি থাকিব? এখিনিতে থাকিব আমাৰ মৰমৰ ৰাজ্য অসম। এইখন হৈছে অসম।
এতিয়া আগতে এতিয়া বেংগল যেহেতু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত যিখন এখিনি ঠাইটো কৰা এখিনি ঠাইক আমি কি বুলি জানো বাংলাদেশ বুলি জানো হয় নে নহয় এতিয়া বাংলাদেশ বুলি জানো কিন্তু সেইখিনি সময়ত বাংলাদেশটো হোৱা নাছিলে ভাৰত স্বাধীন হোৱা নাছিলে ভাৰত বিভাজন হোৱা নাছিলে পাকিস্তান হোৱা নাছিলে গতিকে বাংলাদেশ কৰ পৰা হ'ব বাংলাদেশটো পিছত হ'ল বহুত পিছত কি আছিল তেতিয়া এই অঞ্চলটো আৰু এই অঞ্চলটো লগ লাগি পেলাই কি আছিল বৃহত্তৰ বংগ এইখিনিকে কোৱা হয় বংগ বুলি এই তেতিয়া এতিয়াৰ বাংলাদেশ আৰু এতিয়াৰ পশ্চিম বংগ এইখিনি বৰ্তমান কি কয় ওয়েস্ট বেংগল বুলি কয় মমতা বেনাৰ্জীৰ ঠাই হয় নহয় তো কি আছিল এতিয়াৰ পশ্চিম বংগ আৰু এতিয়াৰ বাংলাদেশ লগ লাগি পেলাই কি আছিল তেতিয়াৰ বৃহত্তৰ বংগ আছিল আৰু এই বৃহত্তৰ বংগখনকে কি কৰা হৈছে বিভাজন কৰা হৈছে মই ইংলিশ মিডিয়ামৰ স্টুডেন্টস খিনি বৰ বুজি পাইছে নে এইখিনি বৰ্তমানৰ প্ৰেজেন্ট ওয়েস্ট বেংগল আৰু এইখিনি হৈছে প্ৰেজেন্ট Bangladesh. So these two areas constituted the Bengal, Greater Bengal of that time during the British rule. Okay? So এখিনি আছিল বংগ প্ৰদেশ এই বংগখনক বিভাগ কেনেকৈ কৰা হৈছে চাও এই যেখিনি বাংলাদেশ এৰিয়া আছে সেইখিনি কোৱা হয় এই যেখিনি এখিনি কোৱা হ'ব East Bengal East Bengal বা পূৰ্ব বংগ ঠিক আছে তেতিয়াৰ সেইখিনি সময়ত কি কৈছিলে যেটো এই গুটে এৰিয়াটো বংগ আছিল এই গুটে এৰিয়াটো যেটো বেংগল আছিল গতিকে এইখিনি কোৱা হ'ব ওয়েস্ট বেংগল আৰু এইখিনি কোৱা হ'ব East Bengal ঠিক আছে ইস্ট সাইড আমি কাগতে আমি আকৌ এটা জানিব লাগিব দে ইফালে থাকে নর্থ ইফালে থাকে সাউথ ইফালে থাকে ইস্ট ইফালে থাকে ওয়েস্ট অর্থাৎ আমাৰ এটো দিক আমি যেতিয়া যিকোনো জায়গাৰ বিষয় পঢ়ো এটো ঠাইৰে উত্তৰ দক্ষিণ পূব আৰু পশ্চিম গতিকে ইফালৰ এৰিয়াটো কি হ'ব পশ্চিম বংগ ইফালৰ এৰিয়াটো কি হ'ব পূৰ্ব বংগ যেটো বৰ্তমান বাংলাদেশ বুলি কোৱা হয় ঠিক আছে এই পূৰ্ব বংগ এৰিয়াটো কাৰ লগত যোগ কৰি দিছিল জানেনে কাৰ লগত এড কৰি দিছিল অসম ব্ৰিটিছে দুভাগ কৰি দিলে পূৰ্ব বংগ আৰু অসম ইষ্ট বেংগল এণ্ড আসাম এটা পাৰ্ট আৰু নেক্সটটো আছিল এটো কেতিয়া পশ্চিম বংগ বুলি কৈছিল বেংগল বুলি ক'লে যে এই পশ্চিম বংগখিনিৰ লগত কি যোগ কৰিলে জানেনে বিহাৰ তাৰ পিছত ওড়িশা আৰু ছোটনাগপুৰ কি কৰিলে ওয়েস্ট বেংগলৰ লগত বিহাৰ ওড়িশা প্লাস ছোটনাগপুৰ এইটো এখিনি এড কৰি পেলাই এখিনি যোগ কৰি পেলাই কি কৰিলে বেংগল বুলি এৰিয়াটো বনালে বংগ পশ্চিম বংগ যোগ বিহাৰ যোগ ওড়িশা যোগ ছোটনাগপুৰ ঠিক আছে এখিনিক লগ লগাই পেলাই কি কৰিলে বংগ প্ৰদেশ কৰিলে দুভাগ কৰিলে বৃহত্তৰ বংগক দুভাগ কৰি পেলাই কি কৰিলে বৃহত্তৰ বংগ দুভাগ কৰি পেলাই কৰিলে এটা ভাগ কৰিলে কি এটা ভাগ কৰিলে পূৰ্ব বংগ আৰু অসম ঠিক আছে আৰু দ্বিতীয়টো ভাগ কৰিলে কি
পশ্চিম বঙ্গ বিহার ওড়িশা আৰু সাউথ নাগপুৰ এই বংগ প্ৰদেশক এটাই হৈছে মেইন যেটো সিনাৰিও যেটো মেইন পৰিঘটনা যেটো পটভূমি বুলি আমি কওঁ যেটো আমি পঢ়ো পটভূমি আসলে মেইন সিনটো কি আমি যে কওঁ কিবা এটা ঘটনা হলে এই সিনটো বস্তুৰ আমাক সিনটো কি সিনটো এটো যে গ্ৰেটাৰ বেংগল আছিলে গ্ৰেটাৰ বেংগলক এই গুটেখিনি এৰিয়া যেটো আমাৰ ওয়েস্ট বেংগলৰ যেটো বৰ্তমানৰ বাংলাদেশ আছে হেতু এৰিয়া কভাৰ কৰি আছিল সেই সময়ত গ্ৰেটাৰ বেংগলে বৃহত্তৰ বংগই কি কৰিলে ব্ৰিটিছে আহি পেলাই এই বাংলাদেশ অৰ্থাৎ পূৰ্ব বংগ ইষ্ট বেংগলক অসমৰ লগত কানেক্ট কৰি পেলাই ইষ্ট বেংগল আৰু আসাম পূৰ্ব বংগ আৰু অসম বুলি এখন প্ৰদেশ সৃষ্টি কৰিলে আৰু এফালে পশ্চিম বংগ বিহাৰ ওড়িশাৰ ছটনাগপুৰ ওয়েস্ট বেংগল বিহাৰ ওড়িশাৰ ছটনাগপুৰ লগ লগাই পেলাই এখন বংগ প্ৰদেশ গঠন কৰিলে এখন বেংগল প্ৰভিন্স গঠন কৰিলে এটা কিয় কৰিলে এটা আমি সিনটো বুজি পালো কি কৰিলে এটা আমি বুজি পালো কিন্তু কিয় কৰিলে লৰ্ড কাৰ্জনৰ শাসনকালত হেখিনি কিয় হবলে পালে ব্ৰিটিছে ৰিজন টু কি দিছিলে জানে নে ৰিজন given by British government British সরকারে দিয়া কারণ কি আছিল for the purpose of smooth administration of Greater Bengal British সরকারে কি কারণ দিছিল যে বৃহত্তৰ বংগ অঞ্চলৰ শাসনৰ সুবিধাৰ বাবে ভাৰতীয় মানুহখিনি তো জানিব বিচাৰিব যে আমাৰ প্ৰদেশ এখনক আমাৰ প্ৰভিন্স এখনক যিখন বেংগল বুলি প্ৰভিন্স আছিল সেইখন প্ৰদেশক আপোনালোকে দুভাগ কিয় কৰিলে কিয় ডিভাইড কৰিলে বিভাগ কিয় কৰিলে এটা ব্ৰিটিছ চৰকাৰে কি কাৰণ দিলে যে আমাক যেনেকৈ চৰকাৰে কিবা এটা কাম কৰিলে আমাক কাৰণটো আমি জানিব লাগিব নহয় জানো আমি এখন যদি গণতান্ত্ৰিক ৰাষ্ট্ৰত আছো আমি কাৰণটো জানিব লাগিব সেই ব্ৰিটিছ চৰকাৰে কাৰণটো দিলে ফৰ দ্য পাৰপাস অফ স্মুথ এডমিনিষ্ট্ৰেশ্যন অফ গ্ৰেটাৰ বেংগল যে বৃহত্তৰ বংগ অঞ্চলৰ শাসনৰ সুবিধাৰ কাৰণে কিন্তু এইটো সঁচাকৈ ৰিজন আছিলে নে নাছিলে কিয় নাছিলে আপোনালোকৰ কিতাপত এটো ধুনিয়াকৈ দিয়া আছে যে হাৰ্বাৰ্ট ৰিজলি তেওঁ গুটে ৰিজলি পেপাৰ বুলি এটা আছে মানে হাৰ্বাৰ্ট ৰিজলিয়ে গুটে বংগভংগৰ যেটো প্ল্যান বেংগল পাৰ্টিশনৰ যেটো প্ল্যান হেতু প্ল্যান প্ৰিপেয়াৰ কৰি পেলাই কালে পঠিয়াইছিলে লৰ্ড কাৰ্জন ভাইসৰয় লৰ্ড কাৰ্জনলৈ পঠিয়াইছিলে হাৰ্বাৰ্ট ৰিজলিয়ে তেওঁ লিখা লৰ্ড কাৰ্জনৰ লিখা পত্ৰত কি উল্লেখ আছিল জানে নে United Bengal is a great power partition will disintegrate the power of Bengal এখিনি কথা কৈছিলে যে কি কৈছিলে ঐক্যবদ্ধ বংগ ইউনাইটেড বেংগল এক বৃহৎ শক্তি is a great power আৰু কি হ'ব দ্বিখণ্ডিতকৰণে বংগৰ শক্তিক ভাঙি চুৰমাৰ কৰিব কি হৈছিলে চাওক United Bengal is a great power partition will disintegrate the power of Bengal যে ঐক্যবদ্ধ বংগ এক বৃহৎ শক্তি আৰু দ্বিখণ্ডিতকৰণে বংগৰ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব যেতিয়া
সমাজত ৰাইজ একত্ৰিত হৈ থাকিব বংগৰ মানুহখিনি যেতিয়া শিক্ষা দীক্ষাত আগবাঢ়ি গৈছিলে তেতিয়া বংগৰ মানুহখিনিয়ে আমি জানো যে আমাৰ অসমৰ মানুহবিলাকো কলে পঢ়িবলৈ গৈছিলে ওয়েস্ট বেংগল কলকাতালৈ পঢ়িবলৈ গৈছিলে লক্ষ্মীনাথ বেজবৰুৱাহঁত সকলোৱে কলকাতালৈ পঢ়িব গৈছিলে কাৰণ তেতিয়া অসমত কলেজ নাছিলে কি হল যেতিয়া মানুহে শিক্ষাৰ পোহৰ পাব যেতিয়া মানুহ শিক্ষিত হ'ব তেতিয়া কি হয় আমাক যদি শোষণ কৰি আছে সেই শোষণটো আমি বুজি পাওঁ যে এইখন চৰকাৰে আমাক শোষণ কৰিছে ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষক শোষণ কৰি আছিল ভাৰতীয় মানুহখিনিক আৰু সেইখিনি বস্তু ভাৰতীয় মানুহখিনি ৰিয়েলাইজ কৰিছিল the people of Bengal understood the people of Bengal led the movement of India led the freedom movement of India তো হেতু কাৰণে কি হল Hey, the United যেটো বেঙ্গলৰ পাৱাৰ হয় যেটো ঐক্যবদ্ধ বংগৰ শক্তি হয় সেই শক্তিটো ভাঙি চুৰমাৰ কৰিব বিচৰা হৈছিল যে আমি কি কৰো হিন্দু মুসলিম ইয়াতে ভাগ কৰি পেলাও বংগখনত কি কৰো আমি দুখন গ্ৰেটাৰ যিখন বেঙ্গল বৃহত্তৰ যিখন বংগ তাকে আমি দুটা ভাগত ভাগ কৰি দিয়াৰ লগে লগে কি হ'ব ইয়াৰ যিখিনি মানুহ তাৰে হিন্দু মুসলিমৰ মাজত ইউনিটিটো একতাটো নাইকিয়া হৈ যাব মানুহখিনি কি হ'ব আলটিমেটলি দুৰ্বল হৈ যাব ঠিক আছে আপোনাক যদি কিবা এটা কথা কোনোবাই আপোনাক বেয়া পোৱা মানুহে আপোনাৰ শত্ৰুৱে যদি আপোনাৰ কিবা এটা কথা লগালে সেইখিনি সময়ত আপুনি আৰু আপোনাৰ লগৰখিনি যদি এক হৈ থাকে তেতিয়াহলে আপোনাক কোনে একো কৰিব নোৱাৰে কিন্তু আপুনি যদি আপোনাৰ লগৰটোকেই বেয়া পায় ওচৰত বহি থকা তেতিয়াহলে কি হ'ব আপোনালোকৰ একতাটো ভাঙি পেলাব আপোনালোকক হাৰ্ম কৰিবলৈ ইজি হ'ব তো সেইটোৱে ফাণ্ডা ব্ৰিটিছে ভাৰতত ইউজ কৰি আছিল থ্ৰু দা পলিচি অফ ডিভাইড এণ্ড ৰুল বিভাজন আৰু শাসন ব্ৰিটিছ ভাৰতলৈ কিয় আহিছিল ব্ৰিটিছ ভাৰতলৈ বেপাৰ কৰিব লাগিছিল ব্যৱসায় বাণিজ্য কৰিব লাগিছিল কিন্তু তাৰ পাছত ব্ৰিটিছে ভাৰতবৰ্ষক কিয় শাসন কৰিব পাৰিলে ইমান বছৰ 200 বছৰতকৈ অধিক সময় ব্ৰিটিছে ভাৰতবৰ্ষক কিয় শাসন কৰিব পাৰিলে জানেনে থ্ৰু দা পলিচি অফ ডিভাইড এণ্ড ৰুল ডিভাইডেড দা পিপল অফ ইণ্ডিয়া তেওঁলোকে দেখিলে যে ভাৰতৰ মানুহবিলাকৰ মাজত কাজিয়া লগাই দিয়াটো বহুত ইজি হয় সো দে ডিভাইডেড to rule the people of India to exploit our resources to exploit our men everything তাৰপিছত কি হ'ল তেওঁলোকে কি কৰিলে বিভাগ কৰিলে ভাৰতৰ মানুহখিনিক আমি বিভাগ কৰি দিও তেতিয়া আমাৰ কি হ'ব শাসন কৰিবলৈ ইজি হ'ব বেঙ্গল পাৰ্টিশনৰ বংগ বিভাজনৰ যিমানে আনসাৰস আমি পৰীক্ষাত নিলিখো কিয় যিমানে উত্তৰ নিলিখো কিয় আমি এটা কথাই মনত ৰাখিব লাগিব ডিভাইড এণ্ড ৰুল বিভাজন আৰু শাসন ব্ৰিটিছে আমাক ভাগ কৰিছিল তাৰ পাছত আমাক শাসন কৰিবলৈ যাতে ইজি হয় তেওঁলোকৰ কাৰণে যাতে সহজ হৈ পৰে তাৰ কাৰণে তেওঁলোকে কি আনিছিল পাৰ্টিশন অফ বেঙ্গল তাৰ কাৰণে তেওঁলোকে কি কৰিছিল অসমৰ লগত পূৰ্ববংগ সংলগ্ন কৰিছিল অসম আৰু ইষ্ট বেঙ্গল আসাম এণ্ড ইষ্ট বেঙ্গল were united then West Bengal, Orissa, Bihar and Chotnagpur were united to make a province called Bengal. And the Greater Bengal was divided. The Greater Bengal was partitioned. আৰু তাৰ কাৰণে তেওঁলোকে চাৰিটা দফা আনিছিলে বেঙ্গল পাৰ্টিশনৰ কাৰণে যে কি কৈছিলে এই যে এৰিয়া হয় ইষ্ট বেঙ্গল এণ্ড আসাম তাৰ কেপিটেলটো কি হ'ব তাৰ কেপিটেলটো হ'ব ঢাকা ঠিক আছে অসমৰ মানুহৰ ক'ত ৰাইটস থাকিল তাতে অসমৰ মানুহৰ ৰাইটস নাথাকে কেপিটেলটো ক'ত থাকিব ইয়াত থাকিব অসমৰ ৰাজধানী আগতে কি আছিল শিলং আছিল অসমৰ ৰাজধানী শিলঙৰ পৰা ঢাকালৈ লৈ যোৱা হৈছিল তাৰ পৰা অসমতো প্ৰভাৱ পৰিছিল বংগতো প্ৰভাৱ পৰিছিল গোটেইখিনি বস্তু ব্ৰিটিছে হেনে ধৰণে প্ল্যান কৰিছিল আৰু সেইখিনি বস্তু কিয় কৰা হৈছিল মানুহক বিভাগ কৰিবলৈ তাৰ পিছত আৰু এই যিখিনি পশ্চিম বংগ বিহাৰ ঝটনাগপুৰ উৰিষ্যা সেইখিনিৰ এৰিয়াৰ ৰাজধানী কি হ'ব কলকাতা আৰু এটা ডেট ধৰি দিছিল যে 1905 চনৰ 1905 ৰ 16th অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হ'ব ইমপ্লিমেন্ট কৰা হ'ব বেঙ্গল পাৰ্টিশন গতিকে এখিনি আছিল বংগ বিভাজনৰ মেইন সিন বুলি যদি আমি কওঁ বংগ বিভাজনৰ পটভূমি the partition of Bengal its context was that only গতিকে আকৌ আমি নেক্সট বিষয় এটালৈ আকৌ আহিম আপোনালোকৰ মাজলৈ আশা কৰিলো আপোনালোকে বুজি পালে গোটেইখিনি কথা আজিলৈ সামৰিছো থ্যাংক ইউ টেক কেয়াৰ